ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টো অলপ বিশেষ হ'বলৈ গৈ আছে কিয়নো আজি মই আপোনালোকক মোৰ এটা বৰ ডাঙৰ দুৰ্বলতা শ্বেয়াৰ কৰিম। দুৰ্বলতা মানে কি, আমাৰ সকলোৰে এনেকুৱা কোনোবা থাকে যাক আমি আমাৰ জীৱনৰ সকলো কথা দাঁতত ভাত এটা লাগিলেও কওঁ। তেনেকুৱা কোনোবা এনেকুৱা হ'ব লাগিব যি আমাৰ কথা অ'ত কৈ নুফুৰে, অ'ত ত'ত কৈ নুফুৰে, যি আমাক বদনামী নকৰে। আজি মই আপোনালোকক তেওঁলোকক পৰিচয় কৰাম আৰু বহুত কিবা কিবি দেখুৱাম ভিডিঅ'টোত। আজি ৰাতি আমি বিশেষ কি খাম, মাৰ ঘৰত আজি তৃতীয়টো দিন, আৰু আজি সেয়াকে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আপোনালোকৰ পৰিয়াল হৈছোঁ যেতিয়া আপোনালোকে মোৰ কথা বহুত 80% জনাটো দৰকাৰী। 20% 20% যিহেতু আমাৰ নিজৰ, সেইটো আমি ৰিভিল কৰিলে আমি বিপদত পৰিব পাৰোঁ। মই ইমান মহান নহয় যিহেতু, গতিকে মোক এনেকৈ আপোনালোকে আদৰি ল'ব। ফ্ৰেণ্ডছ, এতিয়া তালৈ যোৱাৰ সময় হৈছে আৰু ভিডিঅ'টোৰ শেষত মই আপোনালোকক ৰাতিৰ 5 মিনিট সময় খোৱাৰ আগত মই কি কৰোঁ সেয়াও আজি আপোনালোকক মই দেখুৱাম। ফ্ৰেণ্ডছ, মোৰ এই ইষ্ট, মোৰ ভগৱান যিজন, তেওঁকে সকলো কথা মই শ্বেয়াৰ কৰোঁ, সকলো কথা কওঁ। যিহেতু আমি মানুহক ক'লে কিছুমান যেতিয়া ৰং চোৱা মানুহ থাকে তেওঁলোকে হয়তো আমাৰ কথাবিলাকৰ সুবিধা ল'ব, কিন্তু প্ৰভুৰ ওচৰলৈ গ'লে তেওঁ এনেকুৱা এটা শক্তি যি আমাক এটা শক্তি দিব। অলপ হ'লেও শক্তি দিলেও আমি বহুত বেছি শক্তিশালী হৈ পৰোঁ জীৱনত। কয় যে ইউটিউব চেনেলত আচলতে মানুহৰ দুখবিলাক শ্বেয়াৰ কৰিব নালাগে। মানুহে সদায়, মানুহ নিজে যিহেতু দুখত ভাৰাক্ৰান্ত হৈ থাকে, অলপ হাঁহি ফূৰ্তি কৰিবলৈহে আহে। কিন্তু মই মাজে মাজে আপোনালোকক মোৰ দুখৰ কথাবিলাকো ক'ম দেই। আমি দুখী হওঁ, আমি সকলো মানুহে আমি ডিপ্ৰেশ্যন, এনজাইটি আদিত ভুগি থাকোঁ, কিন্তু তাৰ পৰা পৰিত্ৰাণ পাবলগীয়া আচলতে মই যে নিজক ইমান ভাল পাওঁ বা আপোনালোকক যত্ন লৈ দেখাওঁ নিজৰ, সেয়া মিছা নহয়, সঁচাকৈ মই লওঁ। মই যদি সেইখিনি নকৰোঁ তেতিয়াহ'লে মই এনেকুৱা দুখৰ সাগৰত ডুবি থাকিম য'ৰ পৰা মই ওলাব নোৱাৰোঁ। গতিকে আজি আপোনালোকক যাক মই আটাইতকৈ বেছি বিশ্বাস কৰোঁ, প্ৰভু, তেওঁক দেখুৱালোঁ। আৰু আজি আমি এতিয়া প্ৰভুৰ ওচৰৰ পৰা যাওঁ। যিহেতু আপোনালোক মোৰ বন্ধু হৈছে, সকলো কথা জনাটো দৰকাৰ। এতিয়া আমি ৰাতিৰ ভাত সাজৰ যোগাৰ কৰিবলৈ ওচৰৰ পৰা আহিলোঁ। এতিয়া আমি অলপ ইয়াত মাৰ ঘৰখনত আমি সোনকালে ভাতটো খাওঁ, ভাত বা আমি ৰুটি খাওঁ প্ৰায় ইয়াত। আৰু নাহাঁহিব দেই, আমি হ'লে 7টা 7:30 ভাত পানী খাই আজৰি হৈ যাওঁ, আৰু সেইটোৱে এটা হেল্ডি হেবিট আচলতে। কিন্তু আজিকালি আমি খুব বেছি ফেশ্বন, আমি যিমান আমি দেৰিকৈ খোৱাটো দেখুৱাওঁ সিমান বেছি আমি আচলতে মডাৰ্ণ, কিন্তু আমি নহয় দেই, আমি গাঁৱলীয়া মানুহ। আৰু আমি ইয়াত 7টা 7:30, খুব বেছিতকৈ বেছি 8টা বজাত খাই বৈ আজৰি হৈ যাওঁ আৰু নিজে নিজৰ কামত ব্যস্ত হৈ থাকিব পাৰোঁ। আৰু আমাৰ নিজৰ ছিষ্টেমটো, ডাইজেষ্টিভ ছিষ্টেমটোৰ কাৰণেও ভাল। আমি নিজৰ পেটটোক অকণমান সকাহ দিওঁ গোটেই ৰাতিটোৰ কাৰণে। আৰু আমাৰ শ্বেফে আজি এয়া পনীৰ বনাব বোলে, কিবাকিবি যা যোগাৰ কৰিছে। মই আপোনালোকক অলপ ড্ৰেছটো চেঞ্জ কৰি আহি এতিয়া আমি যোগাৰ দেখাম, আৰু আপোনালোকে চাই থাকিব দেই ফ্ৰেণ্ড, বহুত কথা আছে। সকলোৰে ঘৰতে থাকে এনেকুৱা এটা নমুনা, মানে আমাৰ মা যি 6টা বজাৰ পৰা ৰাতি 10টা বজালৈকে চিৰিয়েল চায়। কৰি আছা দেখিছেনে ফ্ৰেণ্ডছ? এয়া পনীৰ বনাবলৈ লৈছে ভণ্টিয়ে। আজি ৰাতিৰ কাৰণে আমি মাত্ৰ 4জনহে মানুহ, যিহেতু ল'ৰাটোকো লৈ পেলাই। আমি 2টা মিডিয়াম চাইজৰ পিঁয়াজ এয়া কুটিছে, মিক্সিত মাৰিব লাগিব। আৰু 9-10 ফুটামান নহৰু, 1.5 ইঞ্চিমান আদাৰ টুকুৰা, এটা জলকীয়া জান জ্বলা হ'বৰ কাৰণে, আৰু এটা ফ্ৰ'জেন পনীৰৰ পেকেট আমুলৰ, এইটো 200 গ্ৰামৰ পেকেট। আৰু এইখিনি আমি এতিয়া যোগাৰ কৰোঁ ফ্ৰেণ্ডছ, আহক। আমি এতিয়া জয় বিৰু, আমি এতিয়া খানাত লাগিম। মেইন চেফ এইগৰাকী, মই আৰু এনেই ওপৰতে। এই যে বাঁহী বিয়াত যে কিছুমান মানুহ যে গৈ পেলাই খুব উঠপ কৰি দেখুৱাই, চকী টেবুলবোৰ সামৰি, মানে গোটেই যেন বিয়াখন তেওঁৱে সামৰিলে, তেনেকুৱা বিধৰ মানুহ কিছুমান থাকেতো। কিবা এটা টপটপাই আছে, কি জানো খাই আছে, মুখ খতি নহয়। এয়া দেখিছে না, কিবা এটা চুবাই আছে। কি এনেকুৱা নাই নহয় এই কথা। ফ্ৰেণ্ডছ, কেৰাহীত তেল দিয়াৰ পাছতে ইয়াত কেৰাহীত তেল গৰম হওঁতে নহৰু, আদা, পিঁয়াজৰ গোটেই পেষ্টখিনি দি দিয়া হৈছে। তাত তেলতে হালধি আৰু কাশ্মীৰী ৰেড চিলি পাউডাৰটো দি দিলে কালাৰটো খুব ধুনীয়া হৈছে। দেখিছেনে কাষত কেনেকৈ কালাৰটো ধুনীয়াকৈ বিৰিঙিছে, বৰ ধুনীয়া কালাৰ এটা হৈছে। আৰু আলু 2টা বইল কৰি লৈছিলে, প্ৰেছাৰ কুকাৰত 4টামান হুইচেল দি ডাঙৰ আলু 2টা বইল কৰি লৈছিলে। 2টা আলু মিডিয়াম চাইজৰ, বেছি ডাঙৰো নহয়, বইল কৰি লৈছিলে। সেইটো তাত পিটিকি দিলে, আলু 2টা তাত পিটিকি দিছে ধুনীয়াকৈ, খাবলৈ খুব ধুনীয়া হয়। এতিয়া উতল এটা আহিছে, আৰু তেতিয়া ইয়াত নিমখ দিয়া হৈছে। আৰু আমি কিছুমানে পনীৰটো ফ্ৰাই কৰি লৈ পেলাই দিয়ে, আৰু আমি ফ্ৰাই নকৰাকৈ দিলে টেষ্টটো বেছি ভাল পাওঁ। ফ্ৰাই কৰি ল'লে আপোনালোকে যেতিয়া গল্ডেন ব্ৰাউন কালাৰ আহিব ছাইডকেইটাত, তেতিয়া আপোনালোকে সেই পনীৰটো উঠাই পেলাই দিব। আমি যিহেতু কেঁচা পনীৰ দিওঁ,
গতিকে আমি এনেদৰে পনীৰটো কেঁচাই কেঁচাই দি দিছোঁ, উতল আহিলত দি দিছোঁ। যেতিয়া তেলটো আচলতে এৰিবলৈ লয় কাষত তেতিয়া দি দিব লাগে। এনেদৰে দিছোঁ। আমি অলপমান বেছিকৈ ভাজি বা বেছি মা মছলা দি নাখাওঁ, কাৰণ সৰু ল'ৰা এটা আছে আমাৰ, অথৰ্বই খাব নোৱাৰিব যিহেতু। আৰু এনেকৈ লৰাই দিছোঁ। বৰ ধুনীয়া গোন্ধ এটা আহিছে। আপোনালোকক ক'বলৈ পাহৰিলোৱে, তেলত আপোনালোকে গোটা জিৰা ব্যৱহাৰ কৰিব পাৰে। আমি মছলা হিচাপে একোৱেই ব্যৱহাৰ কৰা নাই, মাত্ৰ পিঁয়াজ, নহৰু, আদা আৰু এটা কেঁচা জলকীয়া দিছোঁ। নিজান মাত্ৰ জলকীয়াৰ জালটো আহিব আৰু বেছি জ্বলাও নহয়। আৰু তাতে 1 কাপমান পানী দি পেলাই এয়া উতল আহিবলৈ দিছোঁ। ফাৰ্ষ্ট ৰন্ধা বঢ়া হ'ল আৰু এতিয়া আমি খাম আৰু ভাত বাঢ়িম। 7:30 হ'লে 7:30 হ'লেই আৰু ল'ৰাটো শুব। আমি নুশু মানে, আমি ৰাতি 11-12লৈকে থাকিলেও খাদ্যটো কিন্তু আগতীয়াকৈ খাই দিওঁ আৰু খোৱাৰ পিছত আৰু বিচনাত আকৌ আমি মেডিটেশ্যন কৰিম অকণমান। মেডিটেশ্যন নহয়, বজ্ৰাসনত বহিব লাগিব নহয় অকণমান। এনেই এনেকৈ গেৰেলা দি গৈছোঁ, দেখিছেনে ফ্ৰেণ্ডছ কেনেকৈ? গতিকে আমি এতিয়া খাম। ৰ'ব ভাতটো কালাৰটো কেনেকুৱা হৈছে লাষ্টত চাব আকৌ। আমি ইমান বেছি মা মছলা দি বৰ বেছি কিবা স্পাইচি কৰি নাখাওঁ দেই ফ্ৰেণ্ডছ, নাহাঁহিব দেখি পেলাই, চাব আৰু এনেই। ফ্ৰেণ্ডছ আমাৰ ৰান্ধনীয়ে এয়া আমাক ভাত বাঢ়ি দি আছে। প্ৰেছাৰ কুকাৰৰ গোটেই লাইন একদম মায়ে ধুনীয়া আচাৰ কৰিছে। এয়া ওলাইছেনে? এয়া আচাৰ দিছে, আমৰ আচাৰ, বিৰাট টেষ্টি হৈছে। আৰু আমি এনেকৈ এতিয়া তলতে বহি ধুনীয়াকৈ এয়া পনীৰৰ জুতি ল'ম। এয়া আমৰ আচাৰটো খুব বেছি টেষ্টি হৈছে খাবলৈ। আপোনালোক আহিব কেতিয়াবা খাব। আৰু আমি এতিয়া ভাত কেইটামান ডাকৰকৈ খাম আৰু তাৰপিছতে আমি দেখুৱাম। ৰ'ব ফ্ৰেণ্ডছ। চ' ফ্ৰেণ্ডছ, ভালদৰে ফেচ ৱাছ কৰিলোঁ, ৰাতি ভালদৰে ডিনাৰ কৰিলোঁ এতিয়া। আৰু আপোনালোক কৈছিলোঁ যে 5 মিনিট মই কি কৰোঁ দেখাম, বিশেষ একো নকৰোঁ। ভালদৰে ফেচ ৱাছ কৰিলোঁ, কৰি পেলাই তাত থাকিলে গোলাঘাটত থাকিলেতো মই এটা নাইট ক্ৰীম লগাওঁ। ইয়ালৈ নাইট ক্ৰীম নাই অনা, কিন্তু নাইট ক্ৰীমতকৈ ভাল এইটো কোকোনাট অইল। এইটো ভাৰ্জিন কোকোনাট অইল কোল্ড প্ৰেছড। লাইটকেইটা অফ কৰি লওঁ। ৰ'ব, কোল্ড প্ৰেছড ভাৰ্জিন কোকোনাট অইল। এইটো এতিয়া মই অলপ মাছাজ কৰিম, ভালদৰে মুখখন মুচি লওঁ, মাছাজ কৰিম। আৰু তাৰপিছতে অলপ বজ্ৰাসনত বহিম আৰু শুই যাম। ফ্ৰেণ্ডছ, ভাল লাগিলে আপোনালোকৰ লগত সময়বোৰ কটাই, খুব ভাল লগা হৈছে আৰু কথাবোৰ শ্বেয়াৰ কৰিও ভাল লগা হৈছে। শুব লাগিব এতিয়া শুন তুমি। গতিকে ফ্ৰেণ্ডছ, আজিলৈ গুড নাইট, চুইট ড্ৰিমছ, বাই ফ্ৰেণ্ডছ।